Hello everyone. Class 10 আৰু এটা কবিতা A Tiger in the Zoo explanation, summary explanation আৰু question answer তোমালোকৰ ওচৰত আনিছো। এক্সামৰ কাৰণে বেছি দিন নাই, সেইকাৰণে মন দি ভিডিঅ'টো চাবা। ষ্টাৰ্ট কৰোঁ। A Tiger in the Zoo by Leslie Norris contrasts the life of a tiger in captivity when its life with its life in the wild. It highlights the tragedy of a wild animal strived for its ফ্রিডম অ্যান্ড ন্যাচারাল ইনস্টিংস যে এইটো কবিতাত কবিয়ে টাইগাৰ এটা আবদ্ধ হৈ থকা অৱস্থা আৰু তাৰ প্ৰকৃততে যি বসবাস কৰা স্থান থাকে অৰণ্যত কি ধৰণে থাকে সেইটো এটা মাজত তুলনা কৰিছে আৰু কেনেধৰণে ই টাইগাৰটোৱে আবদ্ধ হৈ থকা অৱস্থাত নিজৰ এটা ফ্ৰীডমটো পোৱা নাই আৰু এই জংঘলত থকা হ'লে কি ধৰণে সি এক্ট কৰিছিলে এজবৰ বিষয়ে আমি চাম ফাৰ্ষ্ট ষ্ট্ৰেঞ্জাৰ দ্য কেজড ৰিয়ালিটি আবদ্ধ হৈ থকা অৱস্থাত কি হৈ আছিলে সেইটোৰ বিষয়ে আমি চাওঁ হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰাইপছ দ্য ফিউ ষ্টেপছ অফ হিজ কেজ অন পেডছ অফ ভেলভেট কোৱাইট ইন হিজ কোৱাইট ৰেজ চামাৰিটো চাই লওঁ এক্সপ্লেনেশ্যনটো দ্য টাইগাৰ ৱাকছ শ্ল'লি এণ্ড মেজেষ্টিকলি within the narrow limits of his cage. His stripes are vivid, bright, and his paws are as soft as velvet, making his movement silent. He is suppressed and angry, rage, but he remains quiet because he knows he is helpless. প্ৰথমটো ষ্টেঞ্জাত কি বুজোৱা হৈছে টাইগাৰটো যে যি আবদ্ধ হৈ আছে এটা পিঞ্জৰাত চিৰিয়াখানা যোনটো আছে জু তাত এইটো পিঞ্জৰাও এটা আৰু তাত আবদ্ধ হৈ আছে টাইগাৰটোৱে এই পিঞ্জৰাটো মানে এটা সৰু কোঠাত সি তাত খোজকাঢ়ি আছে ঠিক আছে আৰু খোজকাঢ়ি থাকোঁতে তাৰ পজটো যিখিনি ভৰিটো আছে একেবাৰে কিহৰ লগত তুলনা কৰা হৈছে ছফ্ট ভেলভেটৰ লগত তুলনা কৰা হৈছে আৰু সেই ছফ্ট ভেলভেটটো যেনেকে একো পৰিলে মানে কিবা এটা ছফ্ট বস্তুটো পৰিলে মাতটো নিদিয়ে ন তেনেকুৱা ভৰিটো এটা ছফ্ট ভেলভেটৰ লগত তুলনা কৰা হৈছে আৰু এইটো একেবাৰে একো চাউণ্ড কৰা নাই লাহে লাহে কিনে তেনেকৈ খোজকাঢ়ি আছে আৰু টাইগাৰটোৱে আবদ্ধ হৈ থকা অৱস্থাত একেবাৰে এংগ্ৰি আছে বিকজ তাক ছাপ্ৰেছ কৰা হৈছে তাক ধৰি কিনে বান্ধি কিনে এটা লিমিটত এটা বাউণ্ডেৰীৰ ভিতৰত থোৱা হৈছে আৰু সেইকাৰণে সি কোৱাইট হৈ আছে একদম শান্তিকে চুপচাপ হৈ কিনে বহি আছে আৰু হেল্পলেছ ফিল কৰি আছে ষ্টেঞ্জাৰটোতো চাই লওঁ দ্য ৱাইল্ড ইমেজিনেশ্যন এতিয়া সেই টাইগাৰটোৱে যদি জংঘলত অৰণ্যত থকা হ'লে কি কৰিলে হয় He would be lurking in shadow, sliding through long grass near the waterhole where plump deer pass. Explanatory asylum. The poet shifts to what the tiger should be doing in the jungle. He would be lurking, hiding in the shadows, and sliding through long grass near a water source, waiting to ambush a plump deer for his meal. এতিয়া যদি টাইগাৰটোহে অৰণ্যত থকা হ'লে কি কৰিলে হ'লে সি শ্বেডো যোনটো গছৰ পৰা যি ছাঁটো পৰি থাকে তাত ছাঁত মানে সি বহি থকা হ'লে আৰু দীঘল দীঘল যি গ্ৰাছ থাকে লং গ্ৰাছ তাৰ মাজেদি শ্লাইড কৰা মানে খোজকাঢ়ি থকা গৈ থকা হ'লহেঁতেন আৰু যি পানীৰ এটা চ'ৰ্চ থাকে পানী খাবলৈ কাৰণে য'ত অৰণ্যত মানে জংঘলত য'ত জীৱ জন্তুৱে পানী খাবলৈ আহে সেইটো জেগাত সি তাত মানে ৰৈ থকা হ'লহেঁতেন কিয় হাণ্টিং কৰিবলৈ কাৰণে প্লাম্প ডিয়াৰ মানে একেবাৰে শকত এটা ডিয়াৰটো যি খাই কিনে সি ভাল পাব মানে তেনেকুৱা এটা হাণ্ট কৰিবলৈ এটেক কৰিবলৈ কাৰণে তাত ৰখি থকা হ'লে ষ্টেঞ্জা 3 নেচাৰেল ফেৰচিটি He should be snarling around houses at the jungle's edge, baring his white fangs, his claws, terrorizing the village. ইয়াত এইটো ষ্টেঞ্জাৰ্ড নেচাৰেল মানে যি প্ৰকৃত তাৰ এটা কেৰেক্টাৰিষ্টিক্স থাকে টাইগাৰৰ ন মানুহৰ যেনেকে প্ৰকৃতৰ এটা কেৰেক্টাৰিষ্টিক থাকে গাই বস্তু যেনেকৈ থাকে তাত আৰু প্ৰকৃতত এটা কেৰেক্টাৰিষ্টিক থাকে তেনেকুৱা টাইগাৰৰ কি কেৰেক্টাৰিষ্টিক থাকে সেইটো বিষয়ে ইয়াত কোৱা হৈছে চামাৰী ইফ ফ্ৰী যদি ফ্ৰীকে থকা হ'লে যদি ই আবদ্ধ হৈ নথকা হ'লে দ্য টাইগাৰ উড বি আ চিম্বল অফ পাৱাৰ ইমানে বেছি পাৱাৰ আছে টাইগাৰৰ আৰু এটা চিম্বল হ'লহেঁতেন ঠিক আছে এটা চিন নহয় এটা পাৱাৰৰ কাৰণে এটা চিন হোৱা হ'লহেঁতেন হি উড বি স্নাৰ্লিং গ্ৰাউলিং মানে এই যি মাতটো দিয়ে যে তাক স্নাৰ্লিং বা গ্ৰাউলিং বুলি কোৱা হয় টাইগাৰৰ নিয়াৰ দি হাউচেছ এট দি এজ অফ দি ফৰেষ্ট যি অৰণ্যটো আছে তাৰ মানে
এজত মানে একদম কিনাৰে কিনাৰে তাৰ য'ৰ ঘৰটো দেখিব পাৰে এই মানে সেইখিনি এৰিয়াত মানে সি খোজকাঢ়ি থকা হ'লে এই কি গ্ৰাউলিং কৰি কিনে showing his sharp white fangs মানে দাঁত and claws মানে হাতৰ পাঞ্জাটো যোনটো থাকে to keep the humans in the state of awe and fear মানে আৰু যেতিয়া সি মানে তেনেকুৱা মাত মানে চিঞৰি কিনে আৰু বগা দাঁত লৈ কিনে এনেকে আৰু এই ক্লজ লৈ কিনে তেনেকে খোজকাঢ়ে তেতিয়া মানুহে ভয় কৰিলে হ'লে নেক্সট দ্য কংক্ৰিট প্ৰিজন মানে এই জু যোনটো হয় যোন পিঞ্জৰা বা চিৰিয়াখানা এইটোৰ বিষয়ে কোৱা হৈছে বাট হি ইজ লকড ইন এ কংক্ৰিট চেল his strength behind bars, stalking the length of his cage, ignoring visitors. Explanation Silo. The reality is harsh. He is trapped in a concrete cell. কংক্ৰিট চেল মানে একেবাৰে পাকাৰ এটা মানে ঘৰ বনাই থোৱা আছে তাৰ ভিতৰত সি আবদ্ধ হৈ আছে ট্ৰেপ হৈ আছে all his immense power and strength are useless behind iron bars যিহেতু লোহৰ এটা পিঞ্জৰা আছে তাৰ পিছত মানে তাৰ ভিতৰত যি তাক আবদ্ধ কৰি থোৱা হৈছে তাৰ পাৱাৰটো মানে যি ইমান বেছি মানে পাৱাৰফুল এটা জন্তু হয় টাইগাৰে তাৰ পাৱাৰটো একেবাৰে ইউজলেছ হৈ আছে তাৰ যি শক্তি আছে সেইটো ইউজলেছ হৈ আছে because he is no longer free to hunt or protect his territory মানে টাইগাৰে কি কৰে নিজৰ এটা সীমা থাকে টেৰিটৰি থাকে ন এইটো জংগল মোৰ এইটো জংগল সেইটো টাইগাৰৰ তেনেকুৱা থাকে তো সি নিজৰ সি নিজৰ বাউণ্ডেৰীৰ ভিতৰতো কোনোবা বেলেগ এটা টাইগাৰক আহিবলৈ নিদিয়ে বা সেইটো এৰিয়াটোৰ মানে ৰজাটো সিয়ে হয় ন সেইটো কিন্তু এইটো কি বোলে যে আবদ্ধ হৈ আছে সি ন' লংগাৰ ফ্ৰী মানে এই মানে মুকলিকে সি নাই সেইকাৰণে সি বন্ধ হৈ কিনে আবদ্ধ হৈ আছে এণ্ড হি ফাইণ্ডছ দ্য ভিজিটাৰ্ছ আনইণ্টাৰেষ্টিং এণ্ড চুজ টু ইগন'ৰ দেম যি ভিজিটৰ মানে যি তাত চাবলৈ কাৰণে মানুহকেইটা যি গৈছে সিহঁতক একেবাৰে ইগন'ৰ কৰিছে মানে মন দিয়া নাই ষ্টেঞ্জা 5 এ চাইলেণ্ট কানেকশ্যন He hears the last voice at night, the patrolling cars, and stares with his brilliant eyes at the brilliant stars. Explanation to Silo? As the day ends, the only sound he hears is the noise of the patrolling cars. He spends his night staring at the brilliant stars with his brilliant eyes. This showing his longing for a world as vast and free as the night sky, far away from his cage. এই লাষ্ট যোনটো ষ্টেঞ্জা আছে তাত মানে দিনটো যেনেকে এইটো হয় সামৰি যায় ঠিক আছে যেনেকে আন্ধাৰ হয় তেতিয়া টাইগাৰটোৱে মানে কি ফিল কৰে এইটোৰ বিষয়ে কোৱা হৈছে সি কি কৰে এজ দি ডে এণ্ড যেনেকে দিনটো মানে শেষ হৈ যায় তেতিয়া দি অনলি চাউণ্ড হি হিয়াৰ্ছ ইজ দি নইজ অফ পেট্ৰলিং কাৰ্ছ মানে যি চহৰত মানে যি কাৰটো মানে গাড়ী ঘূৰাই যি গৈ আছে ৰাস্তাত বা পেট্ৰলিং কাৰ বুলি ক'লে পুলিচৰ কাৰ যেনেকে এটা চাইৰেন বাজি কিনে গৈ আছে সেইটো শুনা পায় টাইগাৰে কিয় তাত ভিজিটৰ যি আহে সেইটোতো দিনতে আহে আৰু সেইখিনি যেতিয়া গুচি যায় ভিজিটৰ যেতিয়া গুচি যায় তেতিয়াতো টাইগাৰে এলনকে লোনলি হৈ যায় তাত আৰু পেট্ৰলিং কাৰে বাহিৰত মানে শুনা পায় হি স্পেণ্ডছ হিজ নাইট ষ্টেৰিং এট দি ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ যি পিঞ্জৰা আছে যিহৰ ভিতৰত তাক আবদ্ধ কৰি থোৱা হৈছে তাৰ পৰা সি আকাশলৈ চায় আৰু ওপৰত কি দেখি পায় ওপৰত একেবাৰে জিকমিকা ষ্টাৰ্ছ দেখি পায় আৰু সি নিজৰ এটা জিকমিকি থকা চকুৱে সেই ষ্টাৰক চায় ব্ৰিলিয়েণ্ট আইজ মানে একেবাৰে শ্বাইনিং কৰি থকা চকুৱে ষ্টাৰ্ছক চায় আৰু দিছ শ্ব'জ হিজ লংগিং মানে ইচ্ছা কৰা ফৰ আ ৱৰ্ল্ড এজ ভাষ্ট এজ এণ্ড ফ্ৰী এজ দি নাইট স্কাই মানে আকাশৰ দৰে ফ্ৰী এটা জেগাত মানে কেতিয়াবা যাম এনেকে লৰ মাৰিম নিজৰ কাৰণে হাণ্ট কৰিম তেনেকুৱা এটা লংগিং কৰে তেনেকুৱা এটা ইচ্ছা কৰে ফাৰ অৱে ফ্ৰম দিছ কেজ মানে সি কেজটোৰ পৰা ওলাই কিনে সেইটো জেগালৈ যাবলৈ বিচাৰে য'ত সি একেবাৰে ফ্ৰীকে থাকিব কবিতাটোৰ এক্সপ্লেনেশ্যনত ইমানে এতিয়া আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ চাই লওঁ যি তোমালোকৰ এক্সামত আহিব কবিতাটোৰ পৰা যিখিনি কুৱেশ্যনটো ওলাইছো এইটো কণ্ট্ৰেকচুৱেল হয় মানে লাইনছ কেইটাৰ পৰা ৱৰ্ডছ কেইটা ওলাইছো যি ধৰণৰ এক্সামত তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ এক্সামত আহিছিলে তেনেকুৱা প্ৰশ্নটো ওলাইছো কুৱেশ্যন নম্বৰ 1 why does the tiger ignore the visitor at the zoo যিখিনি মানুহ যায় জুত এই চিৰিয়াখানাত এই তাক মানে কিয় ইগন'ৰ কৰে টাইগাৰটোৱে the tiger ignores the visitors because he feels humiliated and powerless নিজকে এটা হিউমিলিয়েশ্যন ফিল কৰে আৰু পাৱাৰলেছ শক্তি নথকা নিচিনা ফিল কৰে কেজৰ ভিতৰত
এই পিঞ্জৰাটোৰ ভিতৰত আবদ্ধ হৈ থকা অৱস্থাত সি নিজকে হিউমিলেটেড আৰু পাৱাৰলেছ ফিল কৰে। ইন দি ৱাইল্ড হিউমেনছ উড ফিয়াৰ হিম, যদি সি মুকলিকে থকা হ'লে, জংঘলত থকা হ'লে মানুহে ভয় কৰিলে হ'লে। বাট হিয়াৰ হি ইজ জাষ্ট এন অবজেক্ট অফ কিউৰিয়চিটি। কিউৰিয়চিটি মানে মানুহে এইটো কি হয়, ই কেনেকে খোজকাঢ়ি আছে, বা সেইটো দাঁতটো কিমান বগা, বা তাৰ ক্লজটো যি আছে, পাঞ্জাটো যি আছে, সেইটো কিমান ডাঙৰ, সেই চব চাব ন। সেইটোৱে ই এটা মানে বস্তুৰ নিচিনা মানুহে চাই আছে তাক। He considers the visitors uninteresting because they cannot help him regain his freedom. আৰু যি মানুহ ভিজিটাৰ্ছ আহিছে তাত, সিহঁতেতো তাক হেল্প কৰিব নোৱাৰে তাৰ ফ্ৰীডম এটা দিবলৈ কাৰণে। সেইকাৰণে আনইণ্টাৰেষ্টিং আৰু একো তাৰ সিহঁতৰ ওপৰত একো ইণ্টাৰেষ্ট নাই আৰু ইগন'ৰ কৰি থাকে। কুৱেশ্যন নম্বৰ 2, হোৱাট ডাজ দ্য পয়েট মিন বাই কোৱাইট ৰেজ? এইটো শব্দটো কবিতাটোৰ লাইনৰ পৰা ওলোৱা হৈছে, কোৱাইট ৰেজ। Quiet rage is an oxymoron that describes the tiger's internal state. টাইগাৰৰ ভিতৰত মানে মনত যি কথাটো চলি আছে সেইটোৰ বিষয়ে বৰ্ণনা কৰিছে, কোৱাইট ৰেজ। হি ইজ ইনক্ৰেডিবলি এংগ্ৰি। ৰেজ, ৰেজ যোনটো শব্দ হয় সেইটো এংগ্ৰি বুলি, সেইটো শব্দটো তাৰ মিনিং। এবাউট বিং ইম্প্ৰিজনড, তাক যে পিঞ্জৰাত আবদ্ধ কৰি থোৱা হৈছে তাৰ কাৰণে টাইগাৰটোৱে একেবাৰে খঙাই আছে, একেবাৰে এংগ্ৰি আছে। বাট হি মাষ্ট ৰিমেইন কোৱাইট বিকজ হি ইজ হেল্পলেছ। খং হ'লেও সি চুপচাপকে থাকিব লগীয়া হৈছে, কিয়? ই একেবাৰে হেল্পলেছ আছে, তাক ই একোটো কৰিব নোৱাৰে। বিহাইণ্ড দ্য বাৰ্ছ হি কেনট এক্সপ্ৰেছ হিজ এংগাৰ থ্ৰু হিজ নেচাৰেল ফেৰচিটি। সি যেনেকুৱা নেচাৰেল অৱস্থাত মানে প্ৰকৃততে সি কিমান ভয়ংকৰ এটা জন্তু হয়, টাইগাৰ কিমান ডাঙৰ থাকে, সেইটোতো মানে সি তাৰ এংগাৰটো দেখাব নোৱাৰে তাত, বিকজ সিটো আবদ্ধ হৈ আছে। ঠিক আছে, সেইকাৰণে তাৰ কোৱাইট ৰেজটো মানে সি খঙাই থকা। আৰু কিয় খঙাইছে? ই বিকজ বাৰ্ডছৰ ভিতৰত, কেজৰ ভিতৰত তাক থোৱা হৈছে। কুৱেশ্যন নম্বৰ 3, হাউ ডাজ দ্য টাইগাৰ্ছ লাইফ ইন দ্য কেজ ডিফাৰ ফ্ৰম হিজ লাইফ ইন ৱাইল্ড? এই কেজ, পিঞ্জৰাটোৰ ভিতৰত থকা জিন্দগীটো তাৰ আৰু এই ৱাইল্ডত থকা মানে নেচাৰেল অৱস্থাত থকা জিন্দগীটো কেনেকে ডিফাৰেঞ্চটো কি আছে, পাৰ্থক্যটো কি আছে? In the cage, the tiger is confined to a few steps and depends on humans for food. এই কি বোলে পিঞ্জৰাটোত কি আছে? কনফাইন্ড মানে আবদ্ধ হৈ আছে, ফিউ ষ্টেপছ মানে কেইটামানে খোজ দিব পাৰিছে সি তাৰ পিঞ্জৰাৰ ভিতৰত, এই মুকলিকে এনেকে ফ্ৰীকে ফুৰি থাকিবলৈ পৰা নাই। আৰু সি হিউমেনৰ ওপৰত, মানুহৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে নিজৰ খানাৰ কাৰণে। জংঘলত যদি থকা হ'লেতো সিটো নিজে চিকাৰ কৰে, নিজৰ হাণ্টিং কৰে, কিন্তু কেজত সি হাণ্টিং কৰিব পৰা নাই। ইন দ্য ৱাইল্ড হি ইজ দ্য কিং অফ হিজ ডমেইন, য'ত মানে যোনটো জেগাত সি আছে থাকে মানে ৱাইল্ডত, অৰণ্যত, তাৰতো সি ৰজা হৈ থাকিব, কিন্তু পিঞ্জৰাত সি তেনেকুৱা হ'ব পৰা নাই। হাইডিং ইন দ্য গ্ৰাছ টু হাণ্ট হিজ অউন প্ৰে, নিজে নিজৰ প্ৰেটো মানে খানাটো সি হাণ্ট কৰে আৰু গ্ৰাছত মানে লুকাই কিনে হাইড কৰি কিনে সি হাণ্ট কৰে। এণ্ড লিভিং আ লাইফ অফ ডিগনিটি, ষ্ট্ৰেংথ এণ্ড ইণ্ডিপেণ্ডেঞ্চ, যদি সি বাহিৰত ৱাইল্ডত থকা হ'লে সি নিজৰ এটা ডিগনিটি মানে ইজ্জত আৰু পাৱাৰ আৰু ফ্ৰীডম লৈ কিনে সি থকা হ'লে। কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ দি ছিগনিফিকেঞ্চ অফ দি টাইগাৰ লুকিং এট দি ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ? আকৌ এইটো ব্ৰিলিয়েণ্ট ষ্টাৰ শব্দটো কবিতাটোৰ লাইনৰ পৰা লোৱা হৈছে। এই যি সি টাইগাৰটোৱে যি ব্ৰিলিয়েণ্ট ষ্টাৰ্ছলৈ চাই থাকে তাৰ কেজৰ পৰা, সি তাৰ মানেটো কি হৈছে বা কি বুজাব ধৰিছে কবিয়ে? The stars are the only brilliant things the tiger can see that aren't behind bars. সি নিজৰ পিঞ্জৰাটোৰ পৰা খালি এই ওপৰত জিকমিকাই থকা তৰাটোক চাই কিনে সি লাগিছে যে অকল তৰাটোৱে এনেকে এটা বস্তু যি পিঞ্জৰাত আবদ্ধ হৈ থকা নাই। ইট ৰিপ্ৰেজেণ্টছ হিজ লংগিং ফৰ ফ্ৰীডম, তাৰ ফ্ৰীডমৰ কাৰণে ইচ্ছা কৰি থকাৰ এটা পিকচাৰটো তাত দেখাইছে। ঠিক আছে, দ্য ষ্টাৰ্ছ আৰ ফ্ৰী ইন দ্য ইনফিনিট স্কাই, কিমান ডাঙৰ বিশাল এক আকাশ আছে আৰু তাত ষ্টাৰ্ছ যি আছে সেইটো ফ্ৰীকে আছে, আৰু সি নিজে পিঞ্জৰাটোত আবদ্ধ হৈ আছে। এণ্ড বাই লুকিং এট দেম দ্য টাইগাৰ ফাইণ্ডছ এ মমেণ্টাৰী escape ফ্ৰম দি ক্ৰেম্পড ডাৰ্কনেছ অফ দি চেল। সি তাৰ এই যোনটো পিঞ্জৰাত আছে তাত যে মানে ই সৰু এটা জেগাত কেইটামানে খোজ দিব পাৰে, এইটো জেগাত সি আবদ্ধ হৈ আছে, আৰু সেই তৰৰ পৰা ওপৰলৈ তৰাটোক মানে জিকমিকাই থকা তৰাটোক চাই কিনে সি নিজকে এটা ৰিলিফ বা তেনেকুৱা কিবা এটা ফিল কৰে, আৰু সি লং কৰে যে মই তেনেকুৱা ফ্ৰীকে খোজকাঢ়িব পৰা হ'লে বা নিজৰ জংঘলৰ জেগাত থকা হ'লে মই এনেকে ফ্ৰীকে থাকিব পাৰিলো হ'লে, তেনেকে এটা ইচ্ছা কৰে।
Question number 5. How does poet use shadows and long grass to describe the tiger's natural habitat? য'ত টাইগাৰে য'ত নেচাৰেল মানে প্ৰাকৃতিক য'ত থাকে যি তাৰ বসবাস কৰা স্থান প্ৰাকৃতিক স্থান সেইটো শ্যাডো আৰু লং গ্ৰাছ শব্দটো লৈ কিনে কেনেকৈ ডিছক্ৰাইব কৰিছে The poet uses these terms to emphasize the tiger's role as a master of camouflage. টাইগাৰে কি কৰে জংঘলত এই লং গ্ৰাছ আৰু শ্যাডোত লুকাই থাকে কেতিয়াবা যেনেকৈ ভিডিঅ'ত বা ক'ৰবাত টিভিত দেখিছা টাইগাৰে কেনেকৈ লুকাই কিনে তাত ৰৈ থাকে আৰু তাৰপিছত একেবাৰে এটাক কৰে এনিমেলৰ ওপৰত আৰু খেদি তাক ধৰি কিনে হাণ্ট কৰে ঠিক আছে ঠিক তেনেধৰণে সি শ্যাডো আৰু লং গ্ৰাছৰ এটা ৰিপ্ৰেজেণ্টেশ্যনটো দিছে আৰু তাত camouflage কৰি থাকে তাত লুকাই থাকে the shadows and long grass are tools he uses to sneak up on prey in sneak মানে লাহে লাহেকে নিজৰ যি prey আছে যি খানাটো আছে তাৰ ওচৰলৈ যোৱা ঠিক আছে this highlights his intelligence and predatory instincts তাৰ predatory যি হান্টিং কৰা ইনষ্টিং থাকে সেইটোৰ বিষয়ে সেইটো এটা দেখুওৱা হৈছে which are completely wasted in a bare concrete কেজ যি তাৰ সেই সব স্কিল যি ইণ্টেলিজেঞ্চ আছে যি স্কিল আছে হাণ্টিং কৰা এইখিনি ইউজলেছ হৈ গৈছে কেজৰ ভিতৰত সোমাই কিনে আশা কৰিছোঁ তোমালোকে টাইগাৰ ইন দি জু এক্সপ্লেনেশ্যন আৰু কুৱেশ্যন এনচাৰটো বুজি পালা তোমালোকৰ লগত আৰু এটা নতুন ভিডিঅ'ত লগ পাম শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ